নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ঘৰতে এনে বহি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ এই ভিডিঅ'টো বহুতো উপকৃত হ'ব বুলি ভাবিছোঁ। কাৰণ বহুত ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ বিগত বছৰখিনিতো আমি দেখিবলৈ পাইছোঁ যে হয়তোবা মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ কম হোৱাৰ কাৰণে ঘৰতে এনে ছাত্ৰ ছাত্ৰীসকলে বহি থাকে। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া আমাৰ বিশ্বনাথ চাৰিআলিত জ্ঞানোদয় পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউটত এডমিশ্যন কৰিবলৈ পাৰিব আৰু ইয়াত আমাৰ বিভিন্ন ধৰণেৰে আমি শিক্ষা প্ৰদান কৰি আছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে, যেনেকুৱা নেকি ধৰক নাৰ্ছিং, ফাৰ্মাচী এছিষ্টেণ্ট, DMLT এইখিনি কোৰ্চ আমাৰ ইয়াত আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে জীৱনত কিবা এটা কৰিব লাগে, কাৰণ এনে যদি ঘৰতে বহি থাকিলেতো কিবা এটা কৰিব নোৱাৰে, ভাবিছে তেতিয়াহ'লে আমাৰ এই জ্ঞানোদয় পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউটত এডমিশ্যন চলি আছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে যাতে যোগাযোগ কৰে। আৰু আমাৰ লাষ্ট ডেট হ'ব 30 তাৰিখ মে' মাহৰ। অতি কম খৰচতে আপোনালোকে নাৰ্ছিং কোৰ্চ কৰিব পাৰিব। এতিয়া ধৰক যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, পাছ কৰি পেলাই বহি আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি নাৰ্ছিং এছিষ্টেণ্ট বা ফাৰ্মাচী এছিষ্টেণ্ট আৰু DMLT এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰাৰ লগে লগে ইহঁতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব। অন্ততঃ নিজৰ কিবা এটা ইনকাম কৰি পেলাই নিজে চলিব পাৰিব, তেনেকুৱা এটা ক্ষমতা নিজৰ মাজতে হৈ যাব। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে যাতে এতিয়া আমাৰ বিশ্বনাথ চাৰিআলি মধুপুৰত জ্ঞান উদয় পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট এই বছৰতে আমি অপেনিং কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে যোগাযোগ কৰি ইয়াত এডমিশ্যন কৰে। আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ ফেচিলিটি আছে, যেনেকুৱা নেকি আমাৰ কম্পিউটাৰ কোৰ্চো দিয়া হৈছে। গোটেইখিনি আমি ইয়াত ভাল কৰি আমি শিক্ষা প্ৰদান কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে ভাল হয় তেনেকুৱা এটা মনোভাৱেৰে আমাৰ জ্ঞানোদয় ফাউণ্ডেশ্যনে ইতিমধ্যে আপোনালোকে গমে পায়, আমাৰ জ্ঞানোদয় ফাউণ্ডেশ্যনে দুখনকৈ আমাৰ জাতীয় বিদ্যালয় আৰু এখন নাৰ্ছিং ইনষ্টিটিউট খুলিবলৈ সক্ষম হৈছে আৰু আমাৰ সমাজখনক আগবঢ়াই নিবলৈ অতি দ্ৰুত গতিৰে আগবাঢ়ি গৈ আছে। আশা কৰোঁ সকলোৱে জ্ঞানোদয় ফাউণ্ডেশ্যনক আপোনালোকে আঁকোৱালি ল'ব আৰু সমাজৰ একোজন কৰি আমি সমাজত এক ভাল সম্পদ হিচাপে গঢ় দিবলৈ চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টাত যাতে আমি উপনীত হ'ব পাৰোঁ। গতিকে সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ আৰু ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে আমাৰ তলত দিয়া নাম্বাৰত যোগাযোগ কৰি এডমিশ্যন কৰিবলৈ পাৰিব। ধন্যবাদ।